হেল্ল' ফ্ৰেণ্ড, আপোনালোকে বাৰু বিহু মাৰিছে নাই গাঁৱে গাঁৱে? আৰু আজি পিছে মই ওলালোঁ, গাঁৱতে বিহু আছে আৰু এতিয়া যাওঁ মানে গাঁৱৰ বিহু কেনেকুৱা হয় এপাক আপোনালোকক দেখাম। আৰু ভিডিঅ'টো এটা লাইক কৰি দিব, কাৰণ ছাবস্ক্ৰাইব কৰি দিব। মোৰ নানা ধৰণৰ ভিডিঅ' পাই থাকিব। এতিয়া মই বিহুলৈ ওলাই এক ছেকেণ্ড আপোনালোকে ৰখি লওক। চালোঁ চাই ল'ব পাৰে জাষ্ট এনেকৈ মানে কি ৰান কৰিলোঁ। আৰু এতিয়া নেক্সট ভিডিঅ'টো চাই থাকক, মই তাত গৈ দেখুৱাই আছোঁ। ওলাই আছোঁ দেই ৰাইজ, বিহু চাবলৈ, গাঁৱৰে বিহু নেকি? হাই আন্ধেৰা ভিডিঅ' জোতা এটা বিহু চাংগে। আগৰ পৰাই মানে গাঁৱৰ প্ৰতিটো ঘৰতে হুঁচৰি গৈছিল, কিন্তু বৰ্তমান এতিয়া হুঁচৰি ঠাইত ঘৰে ঘৰে হুঁচৰি মৰা ঠাইত এনেকৈ এদিনকৈ মানে এডোখৰ ঠাইত নিৰ্দিষ্ট এডোখৰ ঠাইত বিহু কৰা হৈছে। কাৰণটো আমাৰ গাঁওখন বহুত ডাঙৰ হয় আৰু প্ৰত্যেকৰ ঘৰতে যদি বিহু মাৰিব গোটেই মাহত মানে মাৰি পেলাই শেষ নহয়, সেইকাৰণে তিনিটা চুকত তিনিদিন মাৰি শেষ কৰা হয়। আৰু আপোনালোকৰ সেইফালে কেনেকৈ বিহু মাৰে কমেণ্টত জনাব। আৰু এতিয়া ভিডিঅ'টো নেক্সট এনজয় কৰক। আৰু আপোনালোকৰ বিহু মাৰিছেনে তাত জনাব।
আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত জনাব। আৰু আজিলৈ ইমানতে সামৰণি মাৰিছোঁ বিহু আজিলৈ ইমানতে সামৰণি হ'ব। এতিয়া বৰ্তমান আৰু অলপ হ'ব তাৰপিছত সামৰণি হ'ব। পিছে মই ভিডিঅ'টো আজি ইমানতে কৰিছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব মোৰ আজিলৈ বাই।